হেল্ল' গাইজ, ড্ৰাইভিং লাইচেন্স কেনেকৈ চেক কৰিব পাৰি? ধৰক আপোনালোকে ড্ৰাইভিং লাইচেন্সখন এপ্লাই কৰিলে, লাৰ্ণাৰখন আহিল, কিন্তু অৰিজিনেল যোনখন ড্ৰাইভিং লাইচেন্স বহুত দিন ধৰক অহা নাই, বহুত দিন হ'লে এপ্লাই কৰা, কিন্তু আপোনালোকৰ অহা নাই। আপোনালোকে চেক কৰি চাব পাৰে মোবাইলতে। এতিয়া কেনেকৈ চেক কৰে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। মন দি ধুনীয়াকৈ শুনক। মোবাইলত আহি গুগল ক্ৰোম ব্ৰাউজাৰ, এইটো মই আপোনালোকক মাৰ্ক কৰি দেখুৱাই দিছোঁ। ইয়াত ক্লিক কৰিব লাগিব। ইয়াত আগতে মই মাৰি থোৱা আছিলে, গুগলত সাৰথি বুলি টাইপ কৰিব লাগিব, চাৰ্চ কৰিব লাগিব। ইয়াতে পৰিবহণ সেৱা, সাৰথি, এপ্লিকেশ্যনছ, ৰিপৰ্ট বহুতখিনি আহিব। আপোনালোকে খালি সাৰথি যোনটো আছে অপশ্যন, তাত ক্লিক কৰিব। ইয়াতে ভেহিকল ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ, ইয়াত ক্লিক হেয়াৰ দিছে, ইয়াত নহয়, ওপৰলৈ স্ক্ৰল কৰিব। সাৰথি ড্ৰাইভিং লাইচেন্স ছাৰ্ভিচ, ইয়াতে ক্লিক হেয়াৰ বুলি আছে, ইয়াতে ক্লিক কৰিব। ইয়াত আপোনালোকে ফাৰ্ষ্ট ষ্টেট, আপোনালোকৰ যোনটো ষ্টেট হয়, ষ্টেটটো চিলেক্ট কৰিব। আমাৰ যিহেতু আসাম, আমি আসাম চিলেক্ট কৰিম। ইয়াত থকা এই পেজটো যদি আহি যায়, ইয়াত পূৰণ চিন এডাল আছে, পূৰণ চিনডাল মাৰি দিলে এই চাৰ্টখন নাইকিয়া হৈ যাব। তে আমি পাই গ'লোঁ, গোটেইখন লিষ্টখন পাই গ'লোঁ। ইয়াতে লাইচেন্স মেনু বুলি এটা অপশ্যন আছে, আমাৰ এইটো চাওক, লাইচেন্স মেনু। আমি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিওঁতে এখন লিষ্ট ওলাল, আপোনালোকে নিশ্চয় দেখিছে। ইয়াতে আদাৰ্ছ বুলি এটা অপশ্যন আছে, এই আদাৰ্ছত আমি ক্লিক কৰিব লাগিব। ফাৰ্ষ্ট ক্লিক কৰি দিছোঁ। ইয়াতে চাওক, ফাইণ্ড এপ্লিকেশ্যন নাম্বাৰ, ইয়াত আমি ক্লিক কৰিব লাগিব। যিহেতু আমাৰ এপ্লিকেশ্যন নাম্বাৰটো দৰকাৰ হ'ব। আমাৰ ড্ৰাইভিং লাইচেন্স এপ্লাই কৰোঁতে চবৰে যিটো নাম্বাৰ দিয়ে ড্ৰাইভিং লাইচেন্সত, সেই নাম্বাৰটো এগেইনষ্টত এটা মেছেজ আহে যেতিয়া আপোনালোকে লাইচেন্স এপ্লাই কৰে। তাত সেই মেছেজটোত এপ্লিকেশ্যন নাম্বাৰ বুলি এটা নাম্বাৰ দিয়ে। কাৰোবাৰ যদি হেৰুৱাইছে যদিও এই নাম্বাৰটো ইয়াত ফাইণ্ড এপ্লিকেশ্যন নাম্বাৰ, ইয়াত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত উলিয়াব পাৰে। যাৰ হেৰুৱাইছে, যদি হেৰাইছে তেনেহ'লে ইয়াত আপোনালোকে উলিয়াই ল'ব পাৰে। ফাৰ্ষ্ট এপ্লিকেশ্যন নাম্বাৰটো কেনেকৈ উলিয়াই দেখুৱাই লওঁ। এপ্লিকেশ্যন নাম্বাৰটো বিশেষ জৰুৰী। এপ্লিকেশ্যন নাম্বাৰ নহ'লে আপুনি একো চেক কৰিব নোৱাৰে। ক'ত ড্ৰাইভিং লাইচেন্সখন ফচি আছে, কিবা হৈ আছে, যদি কিহৰ কাৰণে ড্ৰাইভিং লাইচেন্সখন আপোনালৈ অহা নাই, এই এপ্লিকেশ্যন নাম্বাৰটোৰ লগতে চব জড়িত হৈ থাকে। সেইকাৰণে যদি নাই, তেন্তেহ'লে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত চাব পাৰিব। মই দেখুৱাই আছোঁ। ইয়াত ক্লিক কৰিছোঁ, ফাইণ্ড এপ্লিকেশ্যন নাম্বাৰ। ইয়াত ক্লিক কৰোঁতে
আমাৰ ইয়াত চিলেক্ট ষ্টেট নেম, আমাৰ ষ্টেট আমি চিলেক্ট কৰিম আছাম। ইয়াত আহি গ'ল। RTO ক'ত হয়, আমাৰ RTO হোজাই হয়, আমি সেইকাৰণে হোজাই চিলেক্ট কৰিম এইটো। ইয়াত চাওক ফাৰ্ষ্ট নেম, মিডিল নেম এণ্ড লাষ্ট নেম। আপোনালোকৰ নামটো যিয়ে নহওক কিয়, যেনে আধাৰ কাৰ্ড পেন কাৰ্ডত যেনেকৈ আছিলে তেনেকৈ ফাৰ্ষ্ট নেম, মিডিল নেম আৰু লাষ্ট নেম। কাৰোবাৰ তিনিটা মাজত কিবা নাম থাকিব পাৰে, নাথাকিলে মিডিল নেমটো বাদ দিব। ফাৰ্ষ্ট নেম লাষ্ট নেম লাগিবই। ইয়াত ডেট অফ বাৰ্থ বহাব লাগিব। ইয়াত আপোনালোকে ডেট অফ বাৰ্থ বহাই দিব, মোবাইল নাম্বাৰ বহাব আৰু এই কেপচাটো মাৰি পেলাই তলত ছাবমিট কৰি দিব। মই গোটেইখিনি ফিলআপ কৰি তাৰপিছত ছাবমিট কৰি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখিছে মই ফিলআপ কৰি দিলোঁ গোটেইকেইখন। এতিয়া আমি ছাবমিট মাৰিম। ছাবমিট ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এটা নতুন পেজ খোল খাই যাব। তালৈ আহক। চাওক, যেতিয়া আমি ছাবমিট মাৰি দিলোঁ, ছাবমিট মাৰি দিয়াৰ পিছত ইয়াতে এই এনেকেই ওলাব, চেম পেজেই ওলাব, কিন্তু আমাৰ লাষ্টত এই ছাবমিটটো, এই যোনটো ছাবমিট আছে, এই ছাবমিটটোৰ তলত অলপ স্ক্ৰল কৰি দিব। ছাবমিট মৰাৰ পিছত এনেকৈ আহিব চেম টু চেম, কিন্তু তললৈ অলপ স্ক্ৰল কৰি দিব। তেতিয়া ইয়াত চাব আপোনালোকে, এতিয়া ইয়াত ধৰক 1 2 3টা আছে, যিকোনো এটাত গেট ডিটেইলছ বুলি আছে নহয়, এইটো হওক বা এইটো হওক বা এইটো হওক, যিকোনো এটাত আপোনালোকে গেট ডিটেইলছ লিখা থাকিব। তাতে আপুনি ক্লিক কৰিলে আপোনালোকৰ যোনটো ডিটেইলছ, এপ্লিকেশ্যন নাম্বাৰ, সেইটো আপোনালোকৰ মোবাইলত SMS-ৰ জৰিয়তে গুচি যাব লগালগ। আমি এতিয়া গেট ডিটেইলছটো ক্লিক কৰি দিম। ইয়াত চাওক OTP এটা দিবলৈ আহিছে, যোনটো আপোনালোকৰ মোবাইল নম্বৰ, তাত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত ইয়াত ছাবমিট বুটনটো আছে, আপোনালোকে ইয়াত এই ছাবমিট বুটনটোত ক্লিক কৰিব। যোনটো OTP যাব, সেই OTPটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত তলৰ যোনটো ছাবমিট বুটনটো ক্লিক কৰিব লাগিব। ছাবমিট বুটনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ, সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত শ্ব' কৰিব। মই ছাবমিট মৰাৰ পিছত কেনেকৈ এপ্লিকেশ্যন নাম্বাৰটো শ্ব' কৰে আপোনালোকক দেখুৱাই আছোঁ মই। আৰু সেই এপ্লিকেশ্যন নাম্বাৰটোৱেই হৈছে আপোনালোকৰ মেইন। সেই এপ্লিকেশ্যন নাম্বাৰটো পালেহে আপোনালোকে ড্ৰাইভিং লাইচেঞ্চখন ক'ত পাইছেহি, ক'ত আছে, কিয় পেণ্ডিং হৈ আছে, অল ডিটেইলছ আপোনালোকে গম পাব। সেইকাৰণে চাই থাকক। মই ছাবমিট কৰি আছোঁ। মই OTPটো বহালোঁ, জাষ্ট ছাবমিট কৰি আছোঁ। ছাবমিট কৰাৰ পিছত এখন বেলেগ এটা পেজ খোল খাব, সেই পেজতে এপ্লিকেশ্যন নাম্বাৰত থাকিব। আৰু ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনে এখন পেজ খোল খাব। মই অলপ জুম কৰি দিছোঁ। এই পেজটোতে এটা এপ্লিকেশ্যন ডিটেইলছ আছে। এইটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছটো। ইয়াত আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ হ'ব, এইটো হ'ব। এইটো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ। আৰু এই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে নোট কৰি থৈ দিব।
তাৰপিছত এই এপ্লিকেশ্যন নাম্বাৰটোৰ জৰিয়তে আমি এপ্লিকেশ্যনখন ক'ত কেনেকৈ আছে, লাইচেঞ্চখন ক'ত কেনেকৈ আছে, ক'ত ফচি আছে, অল ডিটেইলছ আপোনালোকে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। অকণ দেৰি হৈছে যদিও আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ মই। আমি আকৌ সাৰথিলৈ আহি গ'লোঁ। গুগলত আকৌ সাৰথি যোনখিনি আমি মাৰিছিলোঁ, আকৌ তালৈ আহি গ'লোঁ। আকৌ আমি এই যোনটো আছিল সাৰথি, এই সাৰথিত আমি ক্লিক কৰিম আকৌ। আগৰ পেজটোৱে আমাক খুলি আহিল। তাতে আপোনাৰ আগৰ যোনটো আছিলোঁ সাৰথি ড্ৰাইভিং লাইচেন্স ছাৰ্ভিচ, আকৌ ক্লিক কৰিম তাতে। ইয়াতে আকৌ আমাক চিলেক্ট কৰিব দিছে, চিলেক্ট ষ্টেট নেম। আমি আছাম চিলেক্ট কৰিলোঁ। এইখন আমি পুৰণ চিন যোনটো আছিলে, এইখন আমি কাটি ল'ম। এই যোনটো পুৰণ চিন আছে, এই পুৰণ চিনটো মাৰি পেলাই আমি কাটি ল'ম। আমাৰ এখন খোল খাই গ'ল। আপুনি চাব এতিয়া যোনটো আমাৰ এই লাইচেঞ্চ মেনুলৈ আমি এতিয়া যাব নালাগে, কাৰণ আমি অলৰেডি এপ্লিকেশ্যন নাম্বাৰটো পাই গ'লোঁ। সেই এপ্লিকেশ্যন নাম্বাৰটো আমি নোট কৰি থৈছোঁ। আমাক লাগে আমাৰ ড্ৰাইভিং লাইচেঞ্চখন ক'ত ফচি আছে, কিহৰ কাৰণে ইমান দিন লাগি আছে। সেইকাৰণে আমি চেক কৰিম। আমি তললৈ স্ক্ৰল কৰিম। আমি স্ক্ৰল কৰি গৈ থাকিম। ইয়াতে আপোনালোকে এটা অপশ্যন পাব, সেইটো হৈছে কমপ্লিট ইয়ৰ পেণ্ডিং এপ্লিকেশ্যন। কমপ্লিট ইয়ৰ পেণ্ডিং এপ্লিকেশ্যন, এইটো আমি ইয়াত ক্লিক কৰি দিব লাগিব। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ চাওক, এপ্লিকেশ্যন নাম্বাৰ দিব লাগিব, ডেট অফ বাৰ্থ দিয়া লাগিব, আৰু ইয়াত কেপচাটো মাৰি দিব লাগিব। মই এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ টাইপ কৰি, কেপচা টাইপ কৰি, ইয়াত যোনটো ছাবমিট বুটন আছে, ছাবমিট বুটনত ক্লিক কৰি মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই এপ্লিকেশ্যন নাম্বাৰ টাইপ কৰি দিলোঁ, ডেট অফ বাৰ্থ টাইপ কৰি দিলোঁ, আৰু কেপচা টাইপ কৰি দিলোঁ। ছাবমিট কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত যোনটো পেজ আহিব, সেই পেজটোতে আপোনালোকৰ চব ডিটেইলছ থাকিব। ইয়াত আপোনালোকে যোনটো ছাবমিট বুটন টাইপ কৰি পেলাই সকলো ডিটেইলছখিনি দি, এপ্লিকেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ, কেপচা কোড মাৰি ছাবমিট বুটনত ক্লিক কৰিব। আপোনালোকে দেখিছে ছাবমিট মাৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ খোল খাইছে, য'ত নেকি ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে, ডেট অফ বাৰ্থ, আপোনালোকৰ নাম দিয়া আছে, ফটো দিয়া থাকিব। তলত দিয়া থাকিব চাওক আপোনালোকে ৰিকুৱেষ্ট ডিটেইলছ। ইয়াতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ এনেকৈ দিয়া থাকিব। আপোনালোকে ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈ স্ক্ৰল কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। মই অলপ ওপৰলৈ আনিলোঁ আপোনালোকৰ সুবিধাৰ্থে। এই বস্তুটো আপোনালোকে ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডলৈ স্ক্ৰল কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। নিচেই ৰেফাৰেঞ্চ নম্বৰ লাইচেঞ্চ আহি গৈছে, আৰু ওপৰলৈ স্ক্ৰল কৰিব। ইয়াত ট্ৰানজেকশ্যন নেম, একশ্যন নেম চব দিয়া আছে, ষ্টেটাছ কমপ্লিট, চব ডিটেইলছ আপোনালোকৰ কমপ্লিট। কিন্তু ড্ৰাইভিং লাইচেঞ্চখন অহা নাই কিয়, ইমান দেৰি কিয় হৈ আছে? আপোনালোকে সেই ডিটেইলছটো পাই যাব। আৰু ওপৰলৈ স্ক্ৰল কৰিব। ইয়াত চাব একদম লাষ্টত হোম আছে নহয়, এই হোমটোৰ ওপৰত চাব, ইয়াত এইটো হৈছে মেইন আপোনালোকৰ ডিটেইলছ। ইয়াতে আপোনালোকৰ যিটো ইছ্যু আছে
আপোনাৰ ইয়াতে কৈ দিব। আমি এইটো ৰাইট ছাইডৰ পৰা স্ক্ৰল কৰিম এনেকৈ। এপ্লিকেশ্যন ডেট আপোনাৰ ইমান আছিলে, ট্ৰানজেকশ্যন ইছ্যু অফ লাৰ্ণাৰ লাইচেন্স এপ্ৰুভ হৈ আছে, ষ্টেটাছ এপ্ৰুভ। এইটো চাওক, আপোনালোকৰ ওপৰত দেখাইছে কাৰেণ্ট ষ্টেটাছ। কাৰেণ্ট ষ্টেটাছত আপোনালোকৰ কিয় হৈ আছে? এপ্লিকেশ্যন ইজ আণ্ডাৰ প্ৰচেছিং এট RTO লেভেল। আপোনালোকৰ য'ত নেকি বস্তুটো মানে ফচি আছে বা কিবা এটা পেণ্ডিং হৈ আছে, ইয়াত আপোনালোকৰ দেখুৱাই দিছে। ৰাইট ছাইডৰ পৰা স্ক্ৰল কৰিব, এইটো যোনটো আছে ৰাইট ছাইডৰ পৰা আপোনালোকে স্ক্ৰল কৰিব। ট্ৰেনজেকশ্যন নেম, ইছ্যু অফ ড্ৰাইভিং লাইচেন্স, এপ্লিকেশ্যন প্ৰচেছ ষ্টেজ, ফিজ পে'মেণ্ট, কাউণ্টাৰ ৰাফ, ক্লিক পে'মেণ্ট, ফ্ৰী পে'মেণ্ট। মানে আপোনালোকৰ কিবা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছতহে আপোনালোকৰ ড্ৰাইভিং লাইচেন্সখন ঘৰতে আহি পাবহি। এইটো সকলোৰে কিছুমানৰ হৈ থাকে, আপোনালোকে এবাৰ চাই থাকিব, যাৰ নেকি বহুদিন ধৰি ড্ৰাইভিং লাইচেন্সখন অহা নাই, তেওঁলোকে এনেদৰে নিজৰ মোবাইলতে চেক কৰি পেলাই যদি কিবা পে'মেণ্ট দিব লগা আছে তেন্তে পে'মেণ্টটো দিব পাৰে। ইয়াত যেনেকৈ ফ্ৰী পে'মেণ্ট দিবলৈ যেনে অপশ্যনটো আহি আছে, তাত আমি ক্লিক কৰিম। ক্লিক কৰিছোঁ। ইয়াতে চাওক, পে'মেণ্টটো দিবলৈ ইয়াত তেওঁলোকে ইয়াত দি দিছে। ট্ৰেনজেকশ্যন মটৰচাইকেল নন গিয়াৰত 200 টকা, তেনেকৈ আপোনালোকৰ আছে। লাইট মটৰ ভেহিকলত, মটৰচাইকেল উইথ গিয়াৰ নন ট্ৰেন্সপৰ্টত 300 টকা, তেনেকৈ আপোনালোকৰ লাইট মটৰ ভেহিকলত 300 টকা। তেনেকৈ টোটেল এতিয়া যোনটো মই টাইপ কৰি আছোঁ, এই মানুহজনৰ 1000 টকা পেণ্ডিং আছে দিবলৈ। সেইকাৰণে ড্ৰাইভিং লাইচেন্সখন এতিয়ালৈকে অহা নাই। আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো চাই পেলাই যে কেনেকৈ বস্তুটো চাব পাৰি, চেক কৰি চাব পাৰি যে ড্ৰাইভিং লাইচেন্সখন আহি পোৱাহি নাই কিয়। আজি 4 মাহ, 5 মাহ, 6 মাহ হৈ গ'ল, 7 মাহ হৈ গ'ল, কাৰোবাৰ এবছৰ হৈ যায়, অহা নাই। এই সৰু সুৰা কিছুমান পে'মেণ্টৰ কাৰণে ড্ৰাইভিং লাইচেন্সখন ফচি থাকে ক'ৰবাত। সেয়েহে এই পে'মেণ্টটো যদি আপোনালোকে কৰি দিয়ে, ইয়াতে কেনেকৈ দিবলগীয়া দিয়া আছে, যেনেকৈ ধৰক এই বেংক পে'মেণ্ট গেটৱে ট্ৰেজাৰী, ইয়াতে আপোনালোকৰ চিলেক্ট কৰিব। চিলেক্ট পে'মেণ্ট গ্ৰাছ মাৰিলে ইয়াত যোনটো এণ্টাৰ টেক্স শ্ব'ন বিচাইড, ইয়াতে আপোনালোকে H6FYS কেপচাটো মাৰি দিব। ইয়াত আপোনালোকৰ মেইল উইল বি চেণ্ড, আপোনালোকে মেইল ID দিব পাৰে। ইয়াত বৰ্তমান নালাগে, আপোনালোকৰ যোনটো মোবাইল নম্বৰ দিয়া আছে ইয়াত বৰ্তমান লাষ্টৰ 4টা ডিজিট খালি দিয়া আছে। আপোনালোকে ভেৰিফাই কৰি ল'ব পাৰে যে আপোনালোকৰ যোনটো মোবাইল নম্বৰ দিছিলে ড্ৰাইভিং লাইচেন্সৰ লগত, যোনটো আপোনালোকৰ মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰটো লাষ্টত 9604। আপোনাক কথাটো কৈছোঁ যে আপোনালোকে যোনটো মোবাইল নম্বৰ দিয়ে লাষ্টৰ 4টা সংখ্যা ইয়াত দেখুৱাই দিব, আৰু সেই নাম্বাৰটোতহে আপোনালোকৰ মেছেজটো যাব বা আপোনালোকে পে'মেণ্ট কৰা যোনটো ষ্টেটাছ, সেই ষ্টেটাছটো যাব। আপোনালোকে ইয়াতে পে' কৰি দিব, যেনেকৈ আপোনালোকে গুগল পে' এনেকৈ কৰে। পে' নাওটোত মাৰি দিয়াৰ লগে লগে আপোনালোকৰ গোটেইখিনি অল ডিটেইলছ ওলাই পৰিব। মই পে' নাওটো মাৰি দি আপোনালোকক দেখুৱাই আছোঁ। পে' নাও ইয়াতে চাওক, সম্পূৰ্ণ ইয়াতে দিয়া আছে। আপোনালোকৰ এতিয়া এই একাউণ্টটোত 1000 টকা এটা দিবলৈ পেণ্ডিং আছে, সেয়েহে 1000 টকাটো দেখাই আছে ইয়াতে। আপোনালোকে চাব পাৰে 1000 টকাটো ইয়াতে দিয়া আছে। ইয়াতে আই এগ্ৰী প্ৰচিড ফৰ পে'মেণ্ট, ইয়াতে
আপুনি ক্লিক কৰিব লাগিব প্ৰচিড ফৰ পে'মেণ্ট। ইয়াতে মই ক্লিক কৰি দিলোঁ। ইয়াতে আহি গ'ল, এইটো এটা পেজ এটা খুলি গ'ল। ইয়াত আপোনালোকৰ গোটেই চালান অন টাইম আপোনাৰ গোটেই অল ডিটেইলছ দিয়া থাকিব। আপোনালোকে পে'মেণ্ট কৰিব পে'মেণ্ট এণ্ড এক্ৰছ কাউণ্টাৰ গেটৱে UPI পে'মেণ্টছ আৰ অলছ' এভেইলেবল। আপোনালোকে গুগল পে' দি কৰিব পাৰে বা আপোনালোকে নেট বেংকিং আছে নেট বেংকিং চিলেক্ট বেংক মাৰি ল'ব। আপোনালোকৰ ষ্টেট বেংক হ'লে ষ্টেট বেংক যিকোনো ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া যিহেতু আছে আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া মাৰি দিছোঁ। বা আপোনালোকে পে'মেণ্ট গেটৱে UPI ইয়াতো কৰি ল'ব পাৰে বা ইয়াতো কৰি ল'ব পাৰে। আপোনালোকৰ যোনটো মন যায় সেইটো কৰিব পাৰে। পে'মেণ্ট গেটৱে কৰিলে ইয়াত আপোনালোকে পে'মেণ্ট গেটৱে মাৰাৰ পিছত ইয়াত আপুনি ক্লিক কৰিব। SBI পে'মেণ্ট যেতিয়া SBI বা AX কৰিলে হ'ল। SBI পে'মেণ্ট যেতিয়া SBIত আপোনাৰ কৰিলোঁ। ইয়াত এগ্ৰী কৰি দিলোঁ। চাওক প্ৰচিড ফৰ পে'মেণ্ট আহি গ'ল। ইয়াতে ক্লিক কৰি দিলোঁ। ইয়াতে চাওক ইয়াত মই মোৰ কাৰ্ড নাম্বাৰটো মোৰ যোনটো ATMৰ যোনটো কাৰ্ড নাম্বাৰ পিছফালে থকা কাৰ্ড নাম্বাৰটো ইয়াত মই এণ্ট্ৰি কৰিব লাগিব। ইয়াত কাৰ্ড নাম্বাৰটো এণ্ট্ৰি কৰিব লাগিব। এক্সপায়াৰী ডেট চব গোটেইখিনি এভৰিথিং দিব লাগিব ইয়াতে। একাউণ্ট হোল্ডাৰ বাছ পে' নাও। এই পে' নাওটো হোৱাৰ পিছতে পে' নাওটো কৰাৰ পিছতে আপোনালোকৰ মোবাইলত মেছেজ যাব যে আপোনালোকৰ কনফাৰ্ম হৈ গ'ল বা মেছেজ নগ'লেও আপোনালোকে ইয়াতে এখন ডকুমেণ্ট চাৰ্টিফিকেট পাব বা আপোনাৰ যোনখন ন'টিছ হয় লাষ্টত ছাবমিট কৰা পে' শ্লিপখন পাই যাব ইয়াতে। আৰু পে' শ্লিপখন সেইখনে আপোনালোকৰ মেইন সেইখন আহি যোৱা মানে আৰু 20 দিন বা 25 দিনৰ ভিতৰত আপোনালোকৰ হাতত ড্ৰাইভিং লাইচেঞ্চখন পোষ্ট অফিচৰ জৰিয়তে পাই যাবগৈ। ভিডিঅ'টো অলপ দেৰি হ'ল বনোৱাত। প্ৰথম ভিডিঅ' বনাইছোঁ আজি, আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। জয় হিন্দ।